নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল গোপন চেনেলটোলৈ স্বাগতম জনাইছো চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ চাই আছে তেতিয়াহলে চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব ভিডিওটো চাই ভাল পালে ভিডিওটো লাইক কৰিব ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব গতিকে বলক ভিডিওটো আৰম্ভ কৰো অসম আৰোগ্য নিধি আঁচনি আপোনালোকৰ বেমাৰ বা দুৰ্ঘটনা হলে এই আঁচনিৰ যোগেদি আপোনালোকে 1,50,000 টকা লাভ কৰিব গতিকে কি এই আঁচনি চাও আহক ভিডিওটো প্ৰিয় বন্ধু বান্ধৱীসকল অসম আৰোগ্য নিধি আঁচনিনো কি কোন সকলে এই আঁচনিৰ সুবিধা লাভ কৰিব এই আঁচনিখনৰ ফৰ্ম কোড লাভ কৰিব কোড জমা কৰিব এই ভিডিওটোৰ জৰিয়তে সকলো জনাই দিম গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব গতিকে বলক মূল কথাখিনিলৈ আগবাঢ়ো প্ৰিয় বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ অফিচিয়েল ৱেবছাইটত গৈও আপোনালোকে এই আঁচনিখনৰ বিষয়ে বিতংভাৱে চাব পাৰে এতিয়া বলক আঁচনিখনৰ বিষয়ে কিছু কথা চাই লওঁ প্ৰিয় বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা অনুসৰি অসম আৰোগ্য নিধি অসম চৰকাৰৰ এক কল্যাণকামী আঁচনি হৈছে অসম আৰোগ্য নিধি দুৰ্ঘটনাকে ধৰি গুৰুতৰ ৰোগত আক্ৰান্ত হোৱা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ লগতে যিসমূহ পৰিয়ালৰ মাহিলী আয় 10,000তকৈ কম তেওঁলোকক উন্নত চিকিৎসা প্ৰদানৰ উদ্দেশ্যে বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলক 1,50,000 টকালৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয় অৰ্থাৎ আপোনালোকৰ যদি বছৰিকীয়া আয় 2 লাখতকৈ তলত হয় তেতিয়া আপোনালোকে এই আঁচনিখনৰ সুবিধা ল'ব পাৰিব অৰ্থাৎ আপোনালোকে এই আঁচনিখনৰ যি 1,50,000 টকা দিয়ে এই আঁচনিখনৰ জৰিয়তে এই সুবিধাসমূহ আপোনালোকে ল'ব পাৰিব ইয়াত প্ৰকাশ কৰা অনুসৰি হিতাধিকাৰীসকলক নিৰ্বাচিত কৰা হয় অসম চৰকাৰৰ দ্বাৰা মনোনীত এখন কমিটিৰ দ্বাৰা যিসকল হিতাধিকাৰীয়ে এই সুবিধা লাভ কৰিব তেওঁলোকক অসম চৰকাৰৰ দ্বাৰা এখন মনোনীত কমিটি গঠন কৰা হয় সেই কমিটিখনৰ দ্বাৰা আপোনালোকে নিৰ্বাচিত হ'ব আপুনি পাবনে নাই আপুনি যোগ্য নে অযোগ্য এই কমিটিখনে আপোনালোকক বিবেচনা কৰি দিব বা চাই দিব তদুপৰি ৰাজ্য চৰকাৰৰ দ্বাৰা আগবঢ়োৱা বৰঙণি 50% বৰঙণি কেন্দ্ৰীয় চৰকাৰে যোগান ধৰে এই আঁচনিখনৰ অধীনত জীৱনৰ প্ৰতি ভাবুকি থকা ৰোগ প্ৰাকৃতিক বা মানুহৰ দ্বাৰা সৃষ্টি বিপৰ্যয়ৰ যেনে উদ্যোগ ফাৰ্ম পথ অথবা ৰেল দুৰ্ঘটনা বোমা বিস্ফোৰণ ইত্যাদি জীৱনৰ প্ৰতি ভাবুকি থকা ৰোগ যেনে কৰ্কট ৰোগ বৃক্ক ৰোগ অস্থিৰ ৰোগ এইডছ অস্থিমজ্জা সংৰোপণ মানসিক ৰোগ শল্য চিকিৎসা থেলাছেমিয়া আদিত আক্ৰান্তৰ চিকিৎসা সামৰি লোৱা হৈছে বন্ধু বান্ধৱীসকল মানুহৰ প্ৰতি ভাবুকি থকা এই ৰোগকেইটা হ'লেহে আপোনালোকে এই 1.5 লাখ টকা সাহায্যটো লাভ কৰিব বা প্ৰাকৃতিক বা মানুহৰ দ্বাৰা সৃষ্টি বিপৰ্যয় যিকেইটা ঘটনাৰ বিষয়ে দিয়া আছে এই দুৰ্ঘটনাকেইটা হ'লেহে আপোনালোকে এই 1.5 লাখ টকাটো লাভ কৰিব চাওক বন্ধু বান্ধৱীসকল আপোনালোকে এই ফৰ্মখন ক'ত পাব এই ফৰ্মখন মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো আছে যদি প্ৰয়োজন হয় আপোনালোকে তাৰ পৰা ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব বা আপোনালোকে আপোনালোকৰ পঞ্চায়তত গৈও আপোনালোকে ফৰ্মখন ল'ব পাৰে বা আপোনালোকে বিধায়কৰ কাৰ্যালয়ৰ পৰাও এই ফৰ্মখন ল'ব পাৰে নহ'লে অসম চৰকাৰৰ দ্বাৰা মনোনীত কমিটিখনৰ পৰাও আপোনালোকে এই ফৰ্মখন ল'ব পাৰে গতিকে ফৰ্মখন আপোনালোকে জমা কৰিব ক'ত গোটেইখিনি প্ৰচেছ হোৱাৰ পিছত আপোনালোকে যিখন কমিটি বনাই দিছে আপোনালোকে এই কমিটিখনৰ হাতত এই ফৰ্মখন জমা দিব পাৰে কমিটিখন আপোনালোকে কেনেকৈ বিচাৰি পাব আপোনালোকে ধৰক পঞ্চায়ততো সুধিব পাৰে নহ'লে বিদ্যালয়ত গৈও আপোনালোকে সুধিলে মানে আপোনালোকক বিতংভাৱে জনাই দিব তেওঁলোকে গতিকে আজিৰ ভিডিঅ'টোত জনাবলগীয়া ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব চেনেলটো যদি নতুনকৈ চাই আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আজিলৈ ইমানেই ধন্যবাদ